guys, this is the Bhairav-Kunda river. We are enjoying it here. We are eating now egg. Oh my god, this is so tasty. So guys, this is the river of Bhairav-Kunda in Arunachal border. এটা চাওক আপোনালোকে চাব পাৰে বহুত ধুনীয়া ধুনীয়া খুব ধুনীয়া ধুনীয়া ঠাই আছে এইটো চাওক পানী মানে বৈ আছে এইটো একদম মানে বহুত ডাঙৰ নদী হয় এইটো তো আমি আহিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে অলপমান কণী খাই আছোঁ বেয়া নাপাব দেই আপোনালোকৰ আগত খাই আছোঁ যদি আপোনালোকে খাব মন যায় দোকানত গৈ খাবগৈ বা ঘৰত গৈ বইল কৰি খাবগৈ তো আহি গ'লোঁ এয়া চাওক এইটো আছে ভৈৰৱকুণ্ড ৰিভাৰ ব্ৰিজ হয় আৰু এইটো ভৈৰৱকুণ্ড ৰিভাৰ হয় বহুত ভাল লাগে আৰু যিসকলে মানে আহিব বিচাৰে ইয়াত আহিব পাৰে যিসকলে ওচৰৰ মানে আহিম বুলি ভাবে ওচৰৰ ঠাইখিনি যিসকলৰ কাৰণে ওচৰ হয় আহিব পাৰে চাওক একদম মানে এনেকুৱা ধুনীয়া নাজাৰা হয় নহয় আহি পোৱাৰ লগে লগে আপুনি আপোনালোকে যিমান ঠাই মানে ভিজিট কৰিব বহুত মানে একদম মানে ইণ্টাৰেষ্টিং ঠাই হয় আহিব পাৰিব চাওক এয়া চাওক দিছ ইজ দ্য ভৈৰৱকুণ্ড ৰিভাৰ ব্ৰিজ ইন বৰ্ডাৰ অফ অৰুণাচল প্ৰদেশ তো আমি অৰুণাচলৰ অলৰেডি গৈ আহিলোঁ আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ আমি বেছি ভিতৰলৈকে নগ'লোঁ এইখন হৈছে অৰুণাচল প্ৰদেশ পাহাৰ চাওক একদম মানে বহুত পাহাৰ আছে তো আমি এনজয় কৰি আহিলোঁ ইয়াতে মানে বহুত ভাল লাগে আপোনালোকে যিসকলে মানে ওচৰৰ বুলি ভাবিছে এইখন হৈছে ওদালগুৰি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত ভৈৰৱকুণ্ড পাহাৰ আৰু যিসকলে মানে প্ৰথম দেখা নাই আহিম বুলি ভাবিছে সেইসকলে আহিব পাৰে ইয়াতে মানে আহি বহুত মানে এনজয় কৰিব পাৰে বহুত ভাল লাগে আহি আমি আহিলোঁ আজি 15 আগষ্ট বুলি ত' গাইজ এভৰিৱান টু হেপী ইণ্ডিপেণ্ডেন্স ডে তো এনজয় কৰিলে আমি অলপ দেৰি পিছত যাম তথাপিতো আমি আপোনালোকক ঠাইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম মানে আমাৰ ঘৰৰ ওচৰৰ পৰা মানে এইখন পাহাৰ দেখা পোৱা যায় চাওক এইখন পাহাৰ হৈছে ভৈৰৱকুণ্ডৰ সবাতোকৈ ডাঙৰ পাহাৰ এইখন চাওক একদম মানে হাই ৰেঞ্জৰ পাহাৰ হৈছে এইখন আপোনালোকে এইখন চাব পাৰে তো দিছ ইজ দ্য হাই ৰেঞ্জ অফ হিলছ ইন ভৈৰৱকুণ্ড হিলছ এইখন আমি ওচৰৰ পৰা গৈ আহিলোঁ আৰু আপোনালোকক দেখুৱাইছোঁ যদি আপোনালোকে এনেকুৱা পাহাৰবোৰ আহিব বিচাৰে তো একদম মানে কি ক'ব আৰু বহুত মানে ভাল লগা ঠাই আছে তো এইবিলাক গাড়ী গৈ আছে চাওক আপোনালোকে আহিলে আহিব পাৰে আপোনালোকক আৰু এটা নদীৰ পৰা ওচৰৰ পৰা দেখুৱাইছোঁ তো গাইজ আপোনালোকে চাওক এইখন হৈছে মানে ভৈৰৱকুণ্ড আৰু অৰুণাচলৰ মানে বৰ্ডাৰৰ ব্ৰিজ হয় এইখিনি মানে যিখন আমি আপোনালোকক দেখুৱাইছোঁ এইখিনিৰ পৰা মানে অৰুণাচল বৰ্ডাৰ পৰা ব্ৰিজখন সিপাৰ হ'লে চ' ইয়াতে এইটো হৈছে ভৈৰৱকুণ্ড ৰিভাৰ হয় ইয়াতে পানী বৈ আছে চাওক আপোনালোকে চাব পাৰে কিমান স্পীডত মানে পানী বৈ আছে এইবিলাক পাহাৰ আছে ওচৰে পাঁজৰে পাহাৰ আছে আৰু এইবিলাক চাব পাৰে এইখন আমাৰ ঘৰৰ পৰা প্ৰায় এঘণ্টামান হয় তো আমি তাৰ পৰা এই ব্ৰিজখন দেখা পাই খুব ভাল লাগে তো আমি সেইকাৰণে বাৰে বাৰে এই পাহাৰখনৰ ওচৰত আমাৰ এনি টাইম মানে 15 আগষ্ট প্ৰথম বছৰ নিউ ইয়াৰ তো আমি আহি থাকোঁ ইয়াতে কিছুমান ভিডিঅ' বনাবলৈ আৰু আজি আছিল একচুৱেলি আমাৰ বেলেগত ভিডিঅ' বনাবলৈ প্ৰগ্ৰেম আছিল ট্ৰি হাউচ চ' আজি আমি যাব নোৱাৰিলোঁ নেক্সট টাইম যদি আমি যাব পাৰোঁ আপোনালোকক দেখুৱাইছোঁ ট্ৰি হাউচ আৰু আপোনালোকক কিছু দৃশ্য দেখুৱাইছোঁ চাই থাকক ত' গাইজ আমি আনফালে আহি গ'লোঁ এয়া লগৰজনৰ লগত হেল্ল' তো এইফালে একদম মানে পানী কেনেকৈ গৈ আছে গম পায় আপোনালোকে আৰু ইয়াতে আছে মানে চুইচ গেট যদি আপোনালোকৰ সেইটো চুইচ গেটটো এৰি দিয়ে মানে যদি বন্ধ কৰি দিয়ে এনেকুৱা মানে এইফালে পানী জাম হৈ যাব সেইকাৰণে মানে আমাৰ ভূটান ডুবি যাব সেইকাৰণে মানে পানীটো এৰি দিয়া থাকে আৰু আমি কিমান মানে
কিমান উচ্চতাত আছোঁ আপোনালোকে দেখি মানে ক'ব পাৰিছে হয়তো। চাওক এইফালে মানে এয়া চাওক কিমান উচ্চতাত আমি আছোঁ, বহুত হাইটত আছোঁ। ত' এইফালে চাব পাৰে আপোনালোকে। চাওক এইফালে মানে চুইচ গেট আছে, এইফালে আছে আমাৰ, এইফালেও আমাৰ অসমত যোৱাই পানী আৰু এইফালেও হৈছে আমাৰ অসমত যোৱাই পানী, গোটেইখিনি অসমতে যাব। চ' ইয়াতে চুইচ গেট বুলি কোৱা হয়, ইয়াত চুইচ গেট আছে। তো পানী এৰি দিয়া থাকে, যদি পানী বন্ধ কৰি দিয়ে এফালে ভূটান মানে ডুবি যাব। তো সেইকাৰণে আমি ঘূৰিব আহিছিলোঁ আৰু আজি ঘূৰিব আহি আপোনালোকে এইবোৰ দৃশ্য দেখুৱালোঁ। চাওক কি ধুনীয়া ধুনীয়া, মানে আপোনালোকে যদি আহে ইয়াত বহুত মানে একদম মানে এনেকুৱা এনজয় কৰিব নহয়, একদম নক'ব আৰু। চাওক কি ধুনীয়া ধুনীয়া ঠাই, আৰু আপোনালোকক দেখুৱাইছোঁ সেইফালে আমি আপোনালোকক আগত গৈ দেখুৱাইছোঁ। এয়া হৈছে আমাৰ গোটেইখিনি আমি যিখিনি অঞ্চলত ঘূৰি আছোঁ গোটেই ভৈৰৱকুণ্ডই হয়। তো ভৈৰৱকুণ্ডৰ বাহিৰে অইন একো নহয়। আৰু আমি কেইদিন আগতে এটা ব্লগ বনাইছিলোঁ ৱাটাৰফলত। চ' তাতে আপোনালোকে দেখিছিলে যে ৱাটাৰফলত কেনেকৈ পানী যোৱা হয়, আৰু সেই ৱাটাৰফলটো যদি আছিলে মানে ইয়াৰ পৰা যিখিনি পানী যায় আমাৰ সেই ৱাটাৰফলটোত তাতে গৈ মানে পানীখিনি গৈ পায়। চ' আমি আজি পূৰা মানে 15 আগষ্ট বুলি এনজয় কৰি আছোঁ আৰু। সেইফালে চালোঁ গাড়ী ঘোঁৰা আহি আছে নেকি, কাৰণ চাওক এয়া ৰাস্তাৰ মাজতে অকণমান পানী আছে। তো সেইকাৰণে আমি ইয়াতে চাওক এইবিলাক হৈছে গোটেইখিনি মানে চুইচ গেট হয়। তো সেইকাৰণে চালোঁ পিছফালে অকণমান ভিডিঅ'টো গাড়ী চাড়ী আহি আছে নেকি, গাড়ী চাড়ী হ'লে খুন্দা লগালে কোনে ৰিক্স ল'ব। আমি গৈ আছোঁ আৰু আহি পালোঁ। ইয়াতে আছে অভাৰব্ৰিজ চুইচ গেটৰ ওপৰত। চাওক এফালে নদীটো আহি আছে, মানে একদম মানে অৰুণাচলৰ পৰা, অৰুণাচল আৰু ভূটান বৰ্ডাৰত মানে পানী আহি আছে। আমি বৰ্তমান ভৈৰৱকুণ্ড মানে অৰুণাচল আৰু ভূটানৰ বৰ্ডাৰত আছোঁ। এইফালে গ'লে ভূটান, এইফালে গ'লে অৰুণাচল। চ' দুয়োটাৰ মাজতে আছে ভৈৰৱকুণ্ড। আমি তাতে বৰ্তমান উপস্থিত হৈ আছোঁ। আৰু চাওক আপোনালোকে হয়তো নদীটো দেখি গম পাইছে যে কিমান ধুনীয়া ঠাইত আছোঁ আমি। আৰু আজি 15 আগষ্টৰ খুব এনজয় কৰিলোঁ। আৰু বন্ধুসকল আপোনালোকক আকৌ এবাৰ দেখুৱাব খুজিছোঁ যে সেইখন পাহাৰখন চাওক, মানে কি ক'ব আৰু। এইখন হৈছে আমাৰ মেইন ভৈৰৱকুণ্ডৰ পাহাৰখন। একদম মানে ইমানেই ইণ্টাৰেষ্টিং পাহাৰ হয়, মানে নক'ব আৰু। আমি মানে কিবা উৎসৱ নীতি হ'লে মানে কেৱল আমি ইয়াতে আহি থাকোঁ, ইয়াতে আহি এনজয় কৰোঁ। আৰু চাওক এইবিলাক কিছুমান ঘৰ আছে, আপোনালোকক দেখুৱাই দিছোঁ। এইবিলাক হৈছে মানে ভৈৰৱকুণ্ডৰ ঘৰ। কিছুমান বেকগ্ৰাউণ্ডত আছে আমাৰ কিছুমান ঘৰ। তো আপোনালোকে যদি যিসকলে আহিব বিচাৰে সেইসকলে মানে এইখন হৈছে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত ভৈৰৱকুণ্ড পাহাৰ বুলি কোৱা হয়। যিসকলে মানে ওদালগুৰি ডিষ্ট্ৰিক্টত আছে বা অইন ডিষ্ট্ৰিক্টত হ'লে যিসকলে মানে আহিব খোজে, এই ঠাইখনৰ নাম হৈছে ভৈৰৱকুণ্ড। ওদালগুৰি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত হয়, ভৈৰৱকুণ্ডৰ নাম হয়। আৰু এইটো হৈছে ভূটান আৰু অৰুণাচলৰ মানে লাষ্ট বৰ্ডাৰ হয়। এইখিনি যদি আপোনালোকে আহিব বিচাৰে মানে খুব মানে এইটো হৈছে এটা পিকনিক স্পট। চৰকাৰে আপোনালোকে যদি পিকনিক খাব আহিব বিচাৰে, এইটো ভৈৰৱকুণ্ড ওদালগুৰি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত হয়। ভৈৰৱকুণ্ড আৰু ভূটান অৰুণাচলৰ বৰ্ডাৰত হয়। আপোনালোকে যদি আহিব বিচাৰে, ত' আপোনালোকে আহিব বিচাৰে, খুব ধুনীয়া ঠাই হয়। আহি মানে এনজয় কৰিব পাৰে, পিকনিক খাব বিচাৰে। চাওক আজি মানে বহুতো মানুহ আছিলে ইয়াত 15 আগষ্ট বুলি, বহুতে এনজয় কৰিলে। চ' আমিও এনজয় কৰিলোঁ, আমিও আহিলোঁ, আপোনালোকক কিছুমান ঠাই দেখুৱালোঁ। আৰু এতিয়া আমি ঘৰলৈ যাম, ঘৰলৈ যাই আকৌ লগ পাম নেক্সট ব্লগত। চ' গাইজ আজিৰ কাৰণে বাই বাই। এয়া আমাৰ ফ্ৰেণ্ডছ, বাই বাই ফৰ টুডে। I will meet you next vlog. Bye bye.